ভিডিঅ' যে বনাব লাগে পাহৰিয়ে থাকিলোঁ। আজি সদৌ কপৌলাল সন্দিকৈ বংশাৱলী আছে 121 বছৰ গৰকিলে। সেয়েহে আমি বংশাৱলীলৈ বুলি গৈ আছোঁ। পটককৈ ৰাস্তাতে মনত পৰিলে এটা ভিডিঅ' বনাওঁ বুলি, সেয়েহে কেমেৰাটো হাতত তুলি ল'লোঁ। আৰু পাছফালে বহিছে ভণ্টিহেঁত আৰু মানুহজন আৰু মই ল'ৰাটোৱে আগতে বহিছোঁ। ভাবিছোঁ ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। এতিয়া আমি পাইছোঁ শিমলুগুৰি। আৰু আমি আহি পালোহি অধিৱেশনস্থলী। এতিয়া সময়টো প্ৰায় 11টা বাজিছিল। মানুহৰ জনসমাগম বহুত কমেই আছিল, যিহেতু ৰাতিপুৱা সময় হৈ আছিল। আমি ভাবিলোঁ সোনকালে গৈ সোনকালে গুচি আহিব লাগিব, বেছি মানুহ ভিৰ হ'লে বিভুৱে আমনি কৰে যিহেতুকে। আৰু এয়া আমাৰ টিকলা, দেখি পাই মুঠতে গাড়ীত উঠিবলৈহে লাগে। উপায় নাই, তাক অলপমান খেলাই লওঁ বুলি আমি দুয়ো ৰৈ দিলোঁ। ভণ্টিহেঁত আগলৈ গ'ল সিহঁতে অধিৱেশন চাবলৈ বুলি, কিন্তু আমি ভাবিছোঁ তাক অলপমান খেলাই ল'লে তাৰো মনটো ভাল লাগিব। সেয়েহে অলপমান এনেকৈ গাড়ীকে চলালে। ভিতৰত যাব লাগিব চাগে। নামঘৰ আছে ইয়াতে, সেৱা ল'ব পাৰি। গামোচাখন নানা কেনেকৈ সেৱা ল'ব, গামোচাখন লৈ আহিলোঁ নহয়। ইয়াৰ পৰা সেৱা লওঁ। একেটা চাহ খাব নাযায়। চাই যাব দিছে এতিয়া। দিছে নেকি? ভিতৰলৈ ভৰাই দিয়ক দেই। তই যাচোন, সেই তাইক দি দে। আৰু আমি কেইজনীয়ে তাতে চাহ খালোঁ। চাহ তাহ খাই বৰ বেছি ভাল লাগিলে। পকা মিঠৈৰ লগত দিছিলে, আৰু চাহ খাই অলপ বহি কথা বতৰা পাতি মেলি আকৌ আমি আহিলোঁ। কিন্তু মানুহ এতিয়াও সমাগম হোৱাই নাই, যিহেতু অলপ সোনকাল হৈ আছে। আৰু ভাবিছোঁ মানুহৰ সমাগম নোহোৱাৰ আগতে আমি দোকানবিলাক অলপমান চাই লওঁ বুলি, সেয়েহে আহিছোঁ দোকান চাবলৈ বুলি। আৰু ভাবিছোঁ ভিডিঅ' এটা কৰি ৰাখি দিওঁ। একো নলয় আকৌ, মোৰ আছে বুলিব আকৌ অকৰা মানুহ দেই। বগা বগা নীলা নীলা সেইখিনি দুটা আছে নীলা।
মাইনাখন নিবলৈ যাওঁ আহিছোঁ মান পাত নকৰিবি আকৌ কাইলৈ আহিম অকণ ভালকৈ কি শিকিবি কিবা কিনি লওঁ বেগটাকে চাওঁ নি হ'ব নহয় হ'ব খালি দাম এটা ক'ব দেই 18 ল'ব আৰু 90 দিয়া মই 10 টকা পাইছোঁ এইটো বস্তুৰ দাম নাই কি কৰে দিয়া 80 দিয়ক হ'ব 90 দিয়া মই 10 টকা বিচাৰিছোঁ তোমাক বৰ ডাঙৰ দীঘল দেখোন ছুটি কৰিব লাগিব নহয় ভাল লাগিছে চাব এইটো সৰু কেনেকৈ কৰে অঁ এই তাতে নাই এইবিলাক কেনেকৈ হয় এইবিলাক এইবিলাক নালাগে সৰু সৰু সেই আগলৈ কি চাওঁ এতিয়া আহিলোঁ আমি খিচিৰি খাবলৈ বুলি ইয়াত বৰ ধুনীয়াকৈ খিচিৰি বনাই আছে ভাতো দিছে গাহৰি মাংসৰ লগত কিন্তু অলপমান দেৰি হ'ব এতিয়া যিহেতু অলপ সোনকাল হৈ আছে সেয়েহে আমি অলপ খিচিৰি খাই আকৌ ওলাই দিলোঁ আৰু খিচিৰি খাই আমি ওলাই দিলোঁ ভণ্টিহঁতে অলপমান ফটো মাৰিলে আৰু আমিও অলপমান ঘূৰিলোঁ বেছি দেৰি নকৰিলোঁ আৰু ঘূৰি মেলি সন্দিকৈ বংশাৱলীৰ পৰা আমি ওলাই আহিলোঁ গৌৰৱ উজ্জ্বল কপৌলাল সন্দিকৈ এইবাৰ 121 বছৰ গৌৰৱিলে তাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে